নাই এইটো যেটো আছে এইটো সিভিল হস্পিটেল এইখনৰ প্ৰবলেমটো ইনফ্ৰাষ্ট্ৰাকচাৰ বা মেচিনাৰী প্ৰবলেম নহয় এইটো এটিটিউডৰ প্ৰবলেম হৈছে আৰু মেনেজমেণ্টৰ প্ৰবলেম হৈছে আৰু হ'ব পাৰে কি আমাৰ যিসকল দায়িত্বত আছে এই হস্পিটেলখনতে হওক বা গভৰ্ণমেণ্টতে হওক তেখেতসকলে দায়িত্বটো ভালকৈ ইয়াত ৰূপায়ণ কৰা নাই এতিয়া চাওক কি হেল্থ যেটো সেক্টৰ এইটো আমাৰ সবচে ইম্পৰ্টেণ্ট সেক্টৰ আৰু চিৰাং জিলাৰ বহু অঞ্চলত বহুত গৰীব মানুহ আছে এই গৰীব মানুহবিলাকৰ কাৰণে আজি সিভিল হস্পিটেলখন যদি অপাৰেশনাল হৈ থাকে ফাংশনাল হৈ থাকে ভালকৈ যদি কাম চলি থাকে তেতিয়া সেই দুখীয়া গৰীব মানুহবিলাকৰ যথেষ্ট সকাহ হয় আমি শুনিবলৈ পাইছোঁ ইয়াত কিছুমান সৰু সৰু বেমাৰৰ পেচেণ্টবিলাকৰ ৰেফাৰ কৰা হয় তো সেইকাৰণে আজি আমি ইয়াত ভিজিট কৰিছোঁ আমাৰ ইয়াত জইণ্ট ডাইৰেক্টৰ ডাঙৰীয়া আছে ইনচাৰ্জ আছে সুপাৰিনটেণ্ডেণ্ট নাই তো অহাকালিৰ ভিতৰত আমি ইয়াতে পিপিটি প্ৰেজেণ্টেশ্যন বিচাৰিছোঁ আৰু আচৰিত ইয়াত কোটি কোটি টকাৰ মেচিনবিলাক আছে আৰু ইমান বছৰে চৰকাৰখনে পেলাই থৈ দিছে এই মেচিনবিলাক যদি ইয়াতে ভালকৈ চলোৱা হয় তেনেহ'লে এই অঞ্চলৰ বহুত বেমাৰীবিলাকে পেচেণ্টবিলাকে যথেষ্ট সকাহ পাব তো সেইকাৰণে এডুকেশ্যন আৰু হেল্থ এই দুটা সেক্টৰ আমাৰ প্ৰায়ৰিটি সেক্টৰ গতিকে আজিৰ পৰা আমি যোৱা কেইদিনমান আগত দুদিন আগত আমি কোকৰাঝাৰ RNB হস্পিটেল চালোঁ আৰু আজি কাজলগাঁৱত চাইছোঁ সকলো হস্পিটেল আমি ভাবিছোঁ এমাহৰ ভিতৰত সব হস্পিটেল ভালকৈ চলিব লাগিব আৰু পেচেণ্টছবিলাক যিখিনি আছে সেইখিনি ভাল ট্ৰিটমেণ্ট পাব লাগিব আৰু ডক্টৰসকলো ভাল ফেচিলিটিও পাব লাগিব প্লাছ ডিউটিও কৰিব লাগিব আপুনি প্ৰথম চিৰাং জিলাত ভিজিট কৰিলে আৰু এই হস্পিটেলখনত আপুনি ভ্ৰমণ কৰা অৱস্থাত কি ধৰণৰ অভিযোগ আপুনি দেখিবলৈ পায় নাই বহুতেই অভাৱ আছে হস্পিটেলখনৰ অভাৱ বুলি একো নাই তাত কাম কৰা নাই মানে টোটেলি এইটো নেগলেক্ট কৰা হৈছে যিসকলে দায়িত্বত আছে তেখেতসকলে নেগলেক্ট কৰা হৈছে ইয়াত ইনচাৰ্জ এজন আছে আমাৰ বিষয়া এজন তেখেতে কৈছে কি 12 বছৰে যিবিলাক মেচিন আনি থোৱা হৈছে মেচিনটো খোলাই নাই তো মেচিনটো খুলিবৰ কাৰণে আনা হৈছে না তাতে থবৰ কাৰণে আনা হৈছে কিহৰ কাৰণে আনা হৈছিলে ইমান কৰোৰ কৰোৰ টকা পাব্লিকৰ কাৰণে পাব্লিক মানি ইউজ কৰি ব্যৱহাৰ কৰি পইচা মেচিনবিলাক আনিছে এই মেচিনবিলাক ব্যৱহাৰ হোৱা নাই পোষ্ট নাটাল যেটো আছে চিলড্ৰেন কেয়াৰৰ কাৰণে তাত ইমান ধুনীয়া ধুনীয়া মেচিন আহি আছে এইখিনি কোনো ইউজ কৰা নাই তালা মাৰি থৈ দিছে ইট ইজ ভেৰি আনফৰ্চুনেট ভেৰি দুখ লগা তো সেইকাৰণে এইটো হ'বলৈ দিব নোৱাৰে কাৰণ আমাৰ অঞ্চলটো পিছপৰা অঞ্চল আমাৰ অঞ্চলৰ ৰাইজৰ হাতত তেনেকুৱা কৰোৰ কৰোৰ লাখ লাখ টকা নাই কি যাই পেলাই সদায় ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত যাব তো সেইকাৰণে আমাৰ বিটিআৰ অঞ্চলত যিমানখিনি পেচেণ্ট আছে সেইখিনি পেচেণ্টে মেক্সিমাম ভাল ট্ৰিটমেণ্টটো যাতে আমাৰ এৰিয়াতে হয় কিছুমান কেছ থাকিব যেটো আমাৰ মানে হস্পিটেলে নোৱাৰিব সেইবিলাক ৰেফাৰ কৰাটো বেলেগ কথা কিন্তু মেক্সিমাম যিখিনি আমাৰ সৰু সুৰা বেমাৰ আছে ইয়াৰ ভাল এটা ট্ৰিটমেণ্ট ইয়াতে হ'ব লাগে তো সেইকাৰণে গোটেই ষ্ট্ৰাকচাৰটো আমি চাই লৈছোঁ যিখিনি ইয়াত পজি ষ্টেটাছ হৈ আছে এইটো আমি চাই লৈছোঁ আৰু আমাৰ ফাৰ্ষ্ট কাউন্সিলতে আমি কিছুমান ডিচিশ্যন কিছুমান ৰেজুলেশ্যন আমি পাছ কৰিম যাৰ দ্বাৰা নেকি আমাৰ বিটিআৰ অঞ্চলৰ যিমানখিনি PHC CHC আছে যি হস্পিটেলবিলাক আছে সকলো ভালকৈ ফাংচনেল হ'ব অপাৰেশ্যনেল হ'ব আৰু তাত সকলো ভাল ট্ৰিটমেণ্ট পাব ইয়াত আহি আপুনি এটা ৰুমত দেখিবলৈ পাইছে তলা ভাঙি চাবলগীয়া হৈছে কাৰণটো কি ইয়াত আচৰিত হৈছোঁ মই ইয়াত মানে টয়লেটবিলাকো তালা মাৰা যে টয়লেটত কিবা চুৰ কৰিব লগা বস্তু নাথাকে ষ্ট'ৰ ৰুমটো তালা মাৰিছে ঠিকে আছে কিন্তু ইয়াত টয়লেটবিলাকো তালা মাৰি থোৱা আছে চ' মানে এইটোৱে এটা অনুভৱ হৈছে কি 25% ইউজ হৈ আছেনে নাই হস্পিটেলখন 75% ইউজ হৈছে বুলিতো মোৰ ডাউট আছে কিন্তু 25% ইউজ হৈ আছেনে নাই কাৰণ তাৰ ইলেক্ট্ৰিকবিলাক বহুত মানে ইয়াত মানে নজ্বলে বহুত সমস্যা আছে তেনেকুৱা হ'লে ক'ত চলিব গতিকে এতিয়া তেখেতসকলক কৈছোঁ যে তেখেতসকলে যদি ক'ৰবাত ভয় কৰি আছিলে কাকবা কাম কৰিলে বেয়া পোৱা কোনোবা যদি আছিলে মানে আমাৰ পলিটিচিয়ানে হওক বা কোনোবা অফিচাৰে হওক সেই মানুহবিলাকক আৰু তেখেতসকলে ভয় কৰিব নালাগে আজিৰ পৰা তেখেতসকলক আমি ফুল্লি অথৰিটি দিছোঁ আজিৰ পৰা কাম কৰক ইয়াত মানে যিখিনি পেচেণ্ট আহি ভাল ট্ৰিটমেণ্ট পাব লাগিব প্ৰত্যেকটো মানে ৰুম খোলা থাকিব লাগিব এক্সেপ্ট মানে কিছুমান ষ্ট'ৰ ৰুম থাকিব কিছুমান কম্পিউটাৰ ৰুম থাকিব কিবা ইম্পৰ্টেণ্ট ডকুমেণ্ট থাকিব সেইখিনিৰ বাহিৰে বাকীখিনি খোলা থাকিব লাগিব প্ৰত্যেকটো ডিপাৰ্টমেণ্টত চলিব কোনো ডিপাৰ্টমেণ্টত নচলা নাথাকে 40টা ডিপাৰ্টমেণ্ট ভালকৈ চলিব লাগিব আৰু কেইটামান ডিপাৰ্টমেণ্ট আহি আছে ভালকৈ চলিব লাগিব অঞ্চলৰ ৰাইজে প্ৰশাসন যি আছে সেই কথাটো ৰাইজে মানে ৰাইজৰ ওচৰত প্ৰশাসনটো লৈ যোৱা হ'ব আৰু ৰাইজেও প্ৰশাসনক সহায় কৰিব লাগিব কাৰণ ৰাইজ আৰু প্ৰশাসন মিলি দেশ কৰিব পাৰে অঞ্চল কৰিব পাৰে আমি মানে কি হয় আমাৰ এটা ৰাজ্য কৰিব পাৰে গতিকে আজি এইটো সম্বন্ধটো আমি পুনৰ গঢ়িব লাগিব
এডুকেশ্যনটো আমাৰ চিৰাং জিলা অসমৰ ভিতৰতে পিছপৰা এডুকেশ্যনৰ ক্ষেত্ৰত কি ধৰণৰ এতিয়া আৰু চিৰাং জিলা পিছ পৰি নাথাকে আমি ইয়াৰ কাৰণে কাম কৰিম আমি প্ৰায়ৰিটিত এতিয়া হেল্থটো চাইছোঁ ইয়াৰ পিছত এডুকেশ্যনৰ আমি আৰম্ভ কৰিম এডুকেশ্যন চিৰাং জিলা আৰু পিছ পৰি নাথাকে চিৰাং জিলা আগবাঢ়ি যাব ইয়াৰ কাৰণে আমি আপোনালোকৰ লগত চবৰ লগতো মিলি কাম কৰিম